নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। আশা কৰোঁ সকলোৱে ভালেই আছে আৰু ময়ো ভালেই আছোঁ বাৰু এইকেইদিন। আজি মই ৰাতিপুৱা চাহ খাই বৈ লৈ এতিয়া বজাৰলৈ বুলি ওলাই আহিছোঁ আৰু বজাৰত কি কিনিলোঁ সকলোখিনি আপোনালোকক বজাৰৰ পৰা আহি দেখুৱাই আছোঁ বাৰু। এতিয়া অকণমান ভিডিঅ'টো স্কিপ কৰিছোঁ, অলপ পিছতে আকৌ লগ পাই আছোঁ। এইডোখৰকৈ দুলীয়াজানৰ পিপলতল, ইয়াতে আহি অকণমান ৰ'বলগীয়া হৈছে। ছিগনেলটো আমাৰ কাৰণে বন্ধ হৈ আছে, সেয়েহে অকণমান ৰৈ দিছোঁ। এইফালৰ পৰা সোঁফালে গ'লে ডেইলি বজাৰ, ভবানী মাৰ্কেট, ইফালে গৈ ট্ৰেইন ষ্টেচন পাইগৈ। দুলীয়াজানৰ বাহিৰখিনিক কৈছোঁ দেই কথাষাৰ, দুলীয়াজান এইখিনিতো জানে বাৰু। কেইবাদিন ধৰি বৰষুণ দিয়াৰ পিছতে আজি ৰ'দ দিছে, অকণমান বতৰটো ফৰকাল হৈছে। বৰষুণ দিলে পিছে এতিয়া বৰষুণো লাগে গাঁৱৰ মানুহক, ৰ'দো লাগে বৰষুণো লাগে। ৰ'দ দিলে কাপোৰ শুকায় ধুনীয়াকৈ, বৰষুণ দিলে খেতি বাতি শাক পাচলি গছ গছনিৰ কাৰণে বৰষুণৰ প্ৰয়োজন। এতিয়া বহাগৰ পিছতে গাঁৱৰ মানুহে খেতিত নামিব আৰু লাহেকৈ নাঙলৰ মুঠিত ধৰিব, কঠীয়া পাৰিব, তাৰপিছতে ৰোৱনী পথাৰত নামিব। এতিয়া বজাৰলৈ যোৱাৰ আগতে ডাক্তৰৰ ওচৰত সোমাইছে মানুহজনে, দৰৱ পাতি অকণমান লৈ বোলে। দৰৱ দৰকাৰ হৈ থাকে নহয়, গেছৰ দৰৱ, খজুৱতি মলম, মূৰৰ বিষ, এইবোৰ সৰু সুৰা বেমাৰৰ দৰৱ পাতি অকণমান ঘৰত ৰখা হয়, পটককৈ দৰকাৰ হ'লে খাব পৰাকৈ। বজাৰ যোৱাৰ আগতে সেইকাৰণে দৰৱ পিলকেইটা লৈ ওলাইছে। মই গাড়ীতে এতিয়া বহি আছোঁ, অলপ পিছতে আকৌ বজাৰত আপোনালোকক লগ পাই আছোঁ দেই। এতিয়ালৈ বাৰু আকৌ ৰাখিছোঁ। এতিয়া ডাক্তৰৰ ওচৰত দৰৱ পাতি লৈ মেলি কোম্পানী মাৰ্কেট আহি আছোঁ। তাত অকণমান বস্তু ল'ব লগা আছে। কোম্পানী মাৰ্কেটৰ পৰা আকৌ যাম আমি সাপ্তাহিক বজাৰ। এইকেইদিন বৰষুণ দিয়াৰ কাৰণে গছ গছনিবোৰ পূৰা সেউজীয়া হৈ আছে, দেখি ভাল লগা হৈছে। ধূলি পৰি থাকিলে আকৌ বগা বগা হয়, দেখি ভাল নালাগে। কৃষ্ণচূড়া বতৰ ফুলিছে। কৃষ্ণচূড়া ৰাধাচূড়া ঠাইলৈ আপোনালোকক নিম বাৰু বেলেগ এদিন, আজি নিনিওঁ। বজাৰ কৰিব আহিছোঁ। এইটোৱে হ'ল চিভিল অফিচ। আমাৰ মানুহজনে ইয়াতে চাকৰি কৰিছিল। এইটো বেক চাইডতো আপোনালোকক দেখুৱাইছোঁ বাৰু দেই। নে এইটো ফ্ৰণ্ট চাইডে হ'ল? অঁ, এতিয়া এইটো ফ্ৰণ্ট চাইডে হ'ল বাৰু, আগতে বেক চাইড আছিলে। এইখিনি কোৱাৰ্টাৰ নতুনকৈ বনাই আছে এক্সিকিউটিভৰ কাৰণে। এইবোৰ হৈছেগৈ আৰু বনাই মেলি হৈ গ'ল। ৰং কৰিলে মেলিলে কোৱাৰ্টাৰবোৰত মানুহ সোমাই যাব পাৰিব। এইখন হ'ল পুৰণা বাছ ষ্টেণ্ড। এইয়া গাড়ী থ'বলৈ জেগা নাই কাৰণে বেলেগ এটা ঠাইলৈ লৈ যোৱা হ'ল। এতিয়া আমি এইফালে আহি আছোঁ। বৰষুণে গছ গছনি কিমান ধুনীয়া কৰি দিয়ে। সেইজোপা এজোপা কি হয়, কৃষ্ণচূড়া ফুলিছে। আপোনালোকে ভিডিঅ'টো ধৰিব পাৰিছে নাই জানো, কৃষ্ণচূড়াবোৰ ইমান ধুনীয়াকৈ ফুলিছে। মই পিছে মোবাইলটো ধৰিব পৰা নাই দেই, ৰ'দৰ কাৰণে নেকি। সেইজোপা এজোপা ফুলিছে। এইখন হ'ল বিহুতলী, দুলীয়াজান বিহুতলী। ইয়াতে প্ৰগ্ৰেমবোৰ হয় বিহুৰ। এদিন বাৰু কোৱাৰ্টাৰৰ মাজে মাজে ভিডিঅ' এটা বনাই আপোনালোকক দেখুৱাই আছোঁ দেই। আজি বজাৰ কৰিবলৈ দেৰি হৈছে, সেইকাৰণে অকণমান মাজে মাজে লৈছোঁ ভিডিঅ'টো। বসন্ত কালত গছে সেউজীয়া পাত, কুঁহি পাত মেলিলে এতিয়া ফুলিছে। গোটেই প্ৰকৃতি সৌন্দৰ্য বঢ়াই দিছে গছ গছনিয়ে। সেয়া আমি এতিয়া আহি কোম্পানী মাৰ্কেট পালোঁহি। গাড়ী ভৰাবলৈ জেগা নাই, ঘূৰি ফুৰিছোঁ। সিফালে আছে, সিফালে গ'লে এটুকুৰা আছে, খালী জেগা দেখিছিলোঁ। এইখন কোম্পানী মাৰ্কেট, এইফালে শাক পাচলি বজাৰ।
এইফালে হ'ল কাপোৰ কানি, মিঠাই, অন্যান্য দোকানবোৰ এইফালে আছে। এইয়া গাড়ী ভৰাবলৈ এইটো পৰা জেগা ওলাই গ'ল। পাই গ'লোঁ দেই জেগা এটুকুৰা যেনে তেনে। এতিয়া বজাৰ কৰি মেলি লওঁ, তাৰপিছতে আকৌ আপোনালোকক লগ পাই আছোঁ। অইল মাৰ্কেটত বজাৰ কৰি মেলি হৈ গ'ল। এতিয়া ওলাইছোঁ সাপ্তাহিক বজাৰ। এতিয়া আমি গাড়ীত উঠিছোঁ, ল'লোঁ আৰু কি ল'লোঁ এখিনিমান, তাৰপাছতে কি পাওঁ সাপ্তাহিক বজাৰত বিচাৰি যাওঁ। গাঁৱৰ মানুহে আনে কিছুমান শাক পাচলি পাওঁ নেকি তাকে চাবলৈ যাবলৈ ওলাইছোঁ। এতিয়া সাপ্তাহিক বজাৰতে গৈ আপোনালোকক আকৌ লগ পাই আছোঁ দেই। এটা এটাকৈ বজাৰ কৰি মেলি আহি আছোঁ। সাপ্তাহিক বজাৰ সোমোৱাৰ আগতে মানুহজনে ছাগলী মাংস ল'বলৈ বুলি নামি গৈছে। মই এতিয়া গাড়ীতে বহি আছোঁ, তাৰপাছতে বজাৰত যাম। এয়া আহি আমি এতিয়া সাপ্তাহিক বজাৰ পাই গ'লোহি। মানুহে বজাৰ কৰি আছে, ছাতি লৈ লৈ বহিছে বেপাৰীয়ে ৰ'দত। আগত এখন বজাৰ মই ভিডিঅ' দিছোঁ, তথাপিও আজিও আহিছোঁ কাৰণে ভিডিঅ'টি বনাইছোঁ। কোনোবাই কি ফালিও লৈ গৈছে নেকি এইবোৰ? এইয়া তৰমুজ দেখি এটা লৈ লৈছোঁ দেই খাবলৈ। গৰম হৈছে নহয়, আজি খাবলৈ ভাল হ'ব। অঁ, কি কিনা হ'ল? এইফালে বেগটো দেখুৱাই দিছোঁ। লৈ থাকোঁ দেই। শাক পাচলি বজাৰ অকণমান দেখুৱাইছোঁ দেই আপোনালোকক। এইয়া বিধে শাক পাচলি। এইবোৰ হ'ল জংঘলী কলডিল। लेकिन रेट बहुत ज़्यादा है, उसको बेचने मजा नहीं है। पार्टनर से पहले मुंह में गिर जा रहा है। कुमला से जलखान लोग दे कुमला से आप दिखाई दो मुंह में खाई। বজাৰ কৰি মেলি আহি পালোহি ঘৰত। ভোক লাগি আহিছে নহয়, ভাত বনোৱাৰ আগতে এতিয়া ভাত বনাব লাগে। ভাত বনোৱাৰ আগতে বুনিয়া লাডু লৈ আহিছিলোঁ দুটা মই খাবৰ কাৰণে। তাৰ বুনিয়া লাডু দুটা খাই লওঁ। খাই বৈ লৈ ভাতৰ চৰুটো বাৰু পাতি লৈছোঁ দেই। উতলে মানে মই পানী এগিলাচ, গৰম পানী এগিলাচ লৈ লৈছোঁ। লগতে লাডুকেইটা লৈ লৈছোঁ। এইকেইটা বুনিয়া লাডু খাই মেলি লওঁ, তাৰপাছত ৰন্ধা বঢ়া কৰিম। আৰু মোৰ বস্তুখিনি বজাৰ কৰি অনা বস্তুখিনি আপোনালোকক দেখুৱাই আছোঁ দেই চাব। এইখিনি মাংস আনিছোঁ, এইখিনি বাৰু মানুহজনক বনাবলৈ দিছোঁ। মই বস্তুখিনি চিজিল কৰি মেলি লওঁ মানে তেওঁক বনাই থবলৈ দিছোঁ মাংসখিনি। এতিয়া মই এইখিনি খাই লওঁ, তাৰপিছতে আপোনালোকক বস্তুখিনি দেখুৱাই আছোঁ। চাহ খাই ল'লোঁ দেই। চাহ নহয়, গৰম পানী খাই লৈছোঁ। বস্তুখিনি উলিয়াওঁ, বজাৰ কৰি অনা বস্তুখিনি।
এইটো এটা ডাঙৰকৈ বাচন এটা লৈ লৈছোঁ, গামলা। আমি গামলা বুলি কওঁ, আপোনালোকে কি বুলি কয় কমেণ্টত ক'ব। শাক পাচলিখিনি উলিয়াই যাওঁ। বহুত বেছি নাই অনা বাৰু, এনেই নষ্ট হয় বেছি আনিলে। এইকেইটা আনিছোঁ কাচকল, এয়া কোমলীয়া কোমলীয়া চাই কাচকলকেইটা আনিছোঁ। বুঢ়া হ'লে আকৌ খাবলৈ প্ৰব্লেম হয়, কঠোৱা কঠোৱা হয়। কোমলীয়া হ'লে খাবলৈ ভাল হয়। তাৰপাছত আনিছোঁ এই কচা আনিছোঁ মিঠা মৰা। একচা আনিলে হৈ যায় আমাৰ কাৰণে, 2জন মানুহৰ কাৰণে হৈ যায়। আমি মিঠা মৰা বুলি কওঁ, এইটো আপোনালোকে কি বুলি কয় আকৌ। এতিয়া আমি মিঠা মৰা বুলি কওঁ। তাৰপাছত লগত আনিছোঁ টেঙা মৰা, দাইলত দিব খাবৰ কাৰণে। এইটো অমিতা আনিছোঁ। এতিয়া ছাগলী মাংস আনিছোঁ নহয়, ছাগলী মাংস দিবৰ কাৰণে এইটো অমিতা আনিছোঁ। এইটো বাহিৰতে থৈ দিওঁ, এতিয়া দিমেই নহয় এইটো। তাৰপাছত আনিছোঁ ভাত কেৰেলা দেই, এইখিনি ভাত কেৰেলা আনিছোঁ। এনেকৈ কৰি ভাত কেৰেলা আনিছোঁ। এইটো আনিছোঁ কোমোৰা, হাঁহ মাংসৰ লগত খাবৰ কাৰণে আনিছোঁ। আজি নাখাওঁ বাৰু, আজি ছাগলী মাংস আনিছোঁ নহয়। কোমোৰাটো খাম হাঁহৰ লগত। হাঁহ মাংস বহুত দিন খোৱা নাই। এইখিনি জলকীয়া ধনিয়া কৰি এনেকৈ আছে আৰু এইখিনি উলিয়াই নাথাকোঁ, এটা থাকোঁ। তাৰপিছত আনিছোঁ নেমু। নেমু বহুত আনিছোঁ দেই। নেমু আজি ঠাণ্ডা বতৰ, গৰম হোৱালে চৰবত বনাই খালোঁহেঁতেন মই। এতিয়া গৰমত যদি বজাৰৰ পৰা আহোঁ, প্ৰথমতে মই চৰবতকে বনাই খাওঁ। এতিয়া বৰষুণ দি আছে নহয়, ঠাণ্ডা বতৰ হৈ আছে সেইকাৰণে। আজি বাৰু বৰষুণ দিয়া নাই দেই, ৰ'দো দিয়া নাই ইমান এটা, বৰষুণো দিয়া নাই। এনেকৈ নেমু বহুত আনিছোঁ দেই, নেমু বহুত আনিছোঁ। তাৰপাছত আনিছোঁ, এইটো ইমান গধুৰ, এটা বহুত গধুৰ বস্তু এটা আনিছোঁ দেই গৰমত খাবৰ কাৰণে। এইটো তৰমুজ। তৰমুজটো 4 কেজি ওজনৰ। মই যেনে তেনে লাগিছোঁ। এইটো ফ্ৰিজত ভৰাব লাগিব বাৰু। তাৰপাছত আনিছোঁ মাকৈ। মাকৈ ৰাতিপুৱা বইল কৰি খাবলৈ ভাল লাগে, চাহৰ লগত, ৰঙা চাহৰ লগত। এইয়া মাকৈ। মাকৈ কেইবাটাও আনিছোঁ দেই। মাকৈটো বাৰু মোৰ ছোৱালীয়েও খাই বইল কৰি দিলে। 1, 2, 3, 4, 5, 6টা মাকৈত 100 টকা ল'লে। সস্তাতে পাইছোঁ বুলি ভাবিছোঁ বাৰু দেই। তাৰপাছত দোকানীজনী কৈছে মোৰ ফালৰ পৰা এটা এনেই দিছোঁ বুলি ক'লে। এইটো এনেই দি দিছে আৰু 6টাৰ লগত 7টা কৰি দি পঠিয়াইছে। 7টা, এইটোৰ ওপৰত পইচা লোৱা নাই বাৰু। নেমু ওলাই আছে দেখোন, বাপৰে বহুত নেমু ওলাইছে। তাৰপাছত এইকেইটা হ'ল বেঙেনা, সেউজীয়া সেউজীয়া। এইটো বেঙেনা খাই মই বহুত ভাল পাওঁ। কোমলীয়া কোমলীয়া, সেইটো ডাঙৰলৈকে কোমলীয়া হৈ থাকে। সৰু আলুৰ লগত শুকানকৈ ভাজিলে এই বেঙেনাটো খাবলৈ বহুত মিঠা হয়। শাক পাচলি ইমানে আনিছোঁ। তাৰপাছত এইখিনি আলু আনিছোঁ, পিঁয়াজ নানিলোঁ, পিঁয়াজ আনি থোৱা আছে কাৰণে। আৰু আনিছোঁ এইখিনি আম, বতৰৰ ফল আনিছোঁ। আৰু এটা মই ভাল পোৱা বস্তু আনিছোঁ, এইটো অমিতা, পকা অমিতা। এইখিনি আমাৰ মানুহজনৰ তামোল পাণ, তেওঁৰ কাৰণে আনিছে। বাকী আলহী দিলেও খাব পাৰোঁ দেই, সতেৱে নহয়। মিঠাতেলৰ বটল এটা আনিছোঁ, বেছি অনা নাই। দাইল 1 কেজি। এইবোৰ বাৰু সদায় আনিয়ে থকা, সেইকাৰণে কম কমকৈ আনিছোঁ। এফালে হ'ল টিচু পেপাৰ, বাচন বৰ্তন ধুবৰ কাৰণে।
আৰু মোৰ কাৰণে এটা বস্তু আনিছোঁ দেই, শেষত দেখুৱাম বাৰু। এইফালে দৰৱ, কলগেট, ভিটামিন টেবলেট, এইখিনি হ'ল কণী, এইকেইটা হ'ল আমাৰ দগীকেইটাৰ কাৰণে মিঠাই আনিছোঁ। এইমাত্ৰ মিঠাই দগীয়ে নহয় মানুহেও খোৱা হ'ব বাৰু, কিন্তু বিশেষকৈ দগীকেইটাৰ কাৰণে আনিছোঁ। বেছিকৈ সিহঁতক জেলপি চেলপি দি থকা আছে, সেইটো ইমান মিঠা নহয়, সেইকাৰণে আনিছোঁ সিহঁতৰ কাৰণে। আমি ক'ৰবাত গ'লে ৰৈ থাকে নহয়, সিহঁতক দিলোঁৱে প্ৰথমে বাৰু, মানুহে খোৱাৰ আগতে তাহাঁতকে দিছোঁ। তাৰপাছত মোৰ বস্তুটো দেখুৱাইছোঁ দেই আপোনালোকক। বিশেষকৈ মোৰ এইকেইটা বস্তু আনিবৰ কাৰণে মানুহজনৰ লগত গ'লো আৰু লাগি। এইকেইটা মোৰ মেক্সি আনিছোঁ 3টা। এইকেইটা মেক্সি 1টা 2টা 3টা মেলি দেখাইছোঁ দেই মোৰ মেক্সিকেইটা। আৰু কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত ক'ব দেই, কমেণ্ট কৰি ক'ব মোৰ মেক্সিকেইটা কেনেকুৱা লাগিছে। এইকেইটা এইটো ৰুলিঙত আনিছোঁ। ডিপ কালাৰ বিচাৰিছিলোঁ, কিন্তু ডিপ কালাৰত মই এটাহে পালোঁ। ৰ'দত শুকুৱালে অলপ পাতল হ'ল, দুদিন এদিনতে বেছিহে পাতল হৈ যায়। এইটো এটা আনিছোঁ। এইটো এটা আনিছোঁ। ডিপ কালাৰত মই এটাহে পালোঁ। এনেকুৱা কালাৰবিলাক সোনকালে হেৰি হৈ নাযায়, পুৰণা হৈ নাযায় দেখাত। এইটো মোৰ মেক্সিকেইটা কেনেকুৱা লাগিছে কমেণ্টত ক'ব দেই আপোনালোকে। এতিয়া বস্তুখিনি উলিয়াই মেলি ল'লোঁ, ফ্ৰিজত ভৰাওঁগৈ জেগাই জেগাই। ভাতৰ চটো পাতি থৈছোঁ, মানুহজনক চাবলৈ কৈ আছোঁ। মই ভিডিঅ'টো বনাওঁ মানে, এতিয়া খৰখেদাকৈ ভাত বনাওঁ। 12টা বাজি গ'ল, দেৰি হৈছে বাৰু আজি ভাত বনোৱা। ভিডিঅ'টো এতিয়ালৈ সিমানতে সামৰিছোঁ। বাই বাই।